ভারত মাতা কি জয়, জয় হিন্দ, জয় ভাৰত। আজি হৈছে ইণ্ডিপেণ্ডেন্স ডে। হয়নে সকলোকে জানে, মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে হৈছে মোৰ হৈছে বাৰ্থডে। সকলোৱে মোক এটা বাৰ্থডে বুলি কমেণ্ট এটা কৰিব। ৰাতিপুৱা মই কাম কৰি আছো, যিহেতু মা ভাইটিৰ টোপনিৰ পৰা উঠা নাই আৰু এইবিলাক কাম মই ডেইলি কৰিবই লাগে, হয় নে গাইছ? আৰু ধুনীয়াকৈ গা পা ধুই গৈ আছো মই প্লেট চালো আৰু এইকেইটা ল'ৰাই আমি ধুনীয়াকৈ প্লেন বনালোঁ যে আজি ৰাইড কৰিম এটা, যিহেতু আজি 15 আগষ্ট, লগতে মোৰ হৈছে বাৰ্থডে। এইকাৰণে ল'ৰাই আমি ৰাইড ঠেট কৰিম আৰু তাৰপৰা ৰাইড ষ্টাৰ্ট কৰি দিলোঁ আমি। এই ৰ'দত কি ক'ম, মানে পুৰা হালত অৱস্থা টাইট হৈ গৈছে আমাৰ। কি গৰম, ঘাম পুৰা মই ওলাই গৈছে। এইবোৰ চাবলৈ ফুল ৰাস্তা আহি গ'লোঁ আমি। চাওক না, মানে যিমান ৰ'দ দি নিদিয়ে কিয়, মানে ভিউটো যিমান আল্টিমেট হয় না, কি ক'ম, মাক কচম কৰিছোঁ। আৰু আমি গৰ্বিত যে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত এখন টোল গেট হৈ আছে, মাত্ৰ আমাৰ ঘৰৰ পৰা 11 কিলোমিটাৰ দূৰত্ব। এইবোৰ চাব ফাইনেলি আহি গ'লোঁ আমাৰ টোল গেট। চাওক না, কি ক'ম, ইমান ধুনীয়া ভিউ আৰু কোনে কোনে ইয়াত আহিছে ভাই কমেণ্ট এটা কৰিব আৰু